जिंदगी ओही सी तेरे नाल बीती जो कॉलेज च कट्ठियां स्पेंड कीती जो जिंदगी ओही सी तेरे नाल बीती जो कॉलेज च कट्ठियां स्पेंड कीती जो रब मोड़ के ले आवे ओही दिन रब मोड़ के ले आवे ओही दिन मैं रोज यही विश करदा मैं जिन्ना कॉलेज नू ज्यादा मिस करा हाँ उतों ज्यादा तैनू करदा मैं जिन्ना कॉलेज नू ज्यादा मिस करा हाँ उतों ज्यादा तैनू करदा है गाइस जिसमें आफ्ताब एंड यू आर वाचिंग आफ्ताब स्टार बस आप আজি আমার কলেজ জীবনের অন্ত পড়ে কারণ আমার 3 বছরের যেটা আমার বিয়ে স্টাডি করার 3 বছর আছে এই 3 বছরই আমার দিনটা আজি অন্ত পড়ে কারণ আজি আমার অন্তিম দিন আজি পরীক্ষা শেষ হয়েছে বিভিন্ন ঠাইৰ পৰা বিভিন্ন পৰিয়ালৰ পৰা বিভিন্ন কলেজৰ পৰা বিভিন্ন স্কুলৰ পৰা আমি একখন পৰিয়ালৰ নিচিনা আমি আছো আজি আনফৰাই নামৰ এই কলেজ আৰু আপোনালোকে দেখা পাইছে আমাৰ পিছত বন্ধু হল আবেগৰ লগতে তেখেতসকলে ছাইডত তেখেতসকলৰ নামটো আবদ্ধ ৰাখিছে আমি এইখন কলেজৰ পৰা আমি সকলো অহাকালিৰ পৰা আমাৰ বহুতো বন্ধু ব্যৱসায় কৰিব কোনোবাই চাকৰি কৰিব কিন্তু এনেকৈ আৰু নেক্সট টাইম একলগ হোৱাটো সম্ভৱ নহয় গতিকে বন্ধুসকল আজি আবেগৰ লগতে আজি ভিডিঅ'টো বনাই আছোঁ আজি ব্লগটো ভিডিঅ'টো বনাই আছোঁ কাৰণ আপোনাৰ দেখা পাইছে ইয়াত বহুতো মন্দিৰ অকল তেখেতসকলে আনন্দ নহয় দেখা গৈছে মুখত এটা মিচিকি আহে কিন্তু এইটো মুখত মিচিকি আহে নহয় ভিতৰত বহুতো আবেগ আমি সকলোৱে মিলি বহুত ফূৰ্তি কৰি আছোঁ আৰু মনত বহুত বেয়াও লাগিছে যিহেতু আজিৰ পৰা আমি আৰু কলেজৰ ইউনিফৰ্ম পিন্ধি এইখন কলেজত আহি আৰু পুনৰবাৰ কাৰণে আহিব নোৱাৰিম আজি সকলোৰে মন বহুত বেয়া কিন্তু ফূৰ্তিও লাগিছে আমি সকলোৱে মিলিছোঁ আৰু কি কোৱা বহুত মিছ কৰিম ইয়াত আমাৰ কলেজ আমাৰ এটা ক্লোজ বন্ধু আছে জাকাৰিয়া আজি আমাৰ কলেজত 3 বছৰীয়া যাত্ৰা আজি অন্তিমখন দিন আৰু কেইটামান ঘণ্টা আমি কলেজত একেলগে অলপ ফূৰ্তি আমোদ কৰিব পাৰিম আৰু জীৱনত একেলগে আমাৰ জীৱনটো একেলগে হ'ম বুলি আমাৰ দিলত ইমান বিশ্বাস নাই আৰু এখন পৰিয়ালৰ নিচিনা আমি হাজিয়ানপুৰ কলেজৰ ভিতৰত একেলগে আছিলোঁ 3 বছৰ একেলগে আছোঁ ফূৰ্তি আমোদ কৰিছোঁ বহুত হেৰি কৰিছোঁ এতিয়া এইবিলাক বহুত মিছ কৰিম স্মৃতি হৈ থাকিব এই বস্তুবোৰ হয় আজি মই বৰ্তমানত যিখিনি কথা কৈ আছোঁ আপোনাৰ অহাকালিৰ পৰা এই কথাখিনি স্মৃতি হৈ ল'ব গতিকে মই মোৰ আজিৰ আমাৰ আৰু জীৱনত কেতিয়াও এই ইউনিফৰ্মটো আমি গাত ৰাখিব নোৱাৰিম বহুত দুখ লগা একেবাৰে আগে লিখি আছে আমাৰ লিখিব এতিয়া কাৰণ আজিৰ পিছতে এই চাৰ্টটো আমাৰ কাৰণে ইউজলেছ মানে কৰতে ইয়াতে আফজলে কিবা লিখি দিয়া কিন্তু আবেগত আছে বৰ্তমান আপোনালোকে আজি লাইব্ৰেৰীত আছে কাৰণ আমি একখন পৰিয়ালৰ নিচিনা এখন হাজিয়ান প্ৰণালী কলেজৰ ভিতৰত আমি 3 বছৰ পঢ়াইছোঁ কেতিয়াও কাৰো লগত কাজিয়া কৰা নাই যদিও কাজিয়া কৰিছোঁ কিন্তু এটা মানে ওৱান টাইম পিছত কোনো চিৰদিনৰ কাৰণে মনত ৰখা নাই গতিকে সকলো আমাৰ দেখা পাইছে সকলো বন্ধু এই আমাৰ 6 চেমৰ যিসকল বন্ধুসকল আছে সকলো এতিয়া আবেগত ইয়াত এই হাঁহি আছে কিন্তু হাঁহিটো কাৰণে মনত বহুতো আবেগ আছে বহুত দুখ আছে কাৰণ আমাৰ 3 বছৰীয়া যিটো কলেজ ষ্টাডি সেইটো আজি মাত্ৰ 1 ঘণ্টাৰ ভিতৰতে আমাৰ কলেজৰ জীৱন অন্ত পৰিব গতিকে বন্ধুসকল কিবা এটা লিখি দিওঁ সেইকাৰণে বন্ধুসকল বহুতো আবেগত আছে কলেজৰ জীৱনত বহুতো আপোনালোকে দেখা পাইছে কলেজৰ ভিতৰতে ভিডিঅ' দিছিলোঁ বা ৰিলছ দিছিলোঁ কিন্তু আজিৰ পৰা সেই ইউনিফৰ্মটো সেই চাৰ্টটো আজিৰ পৰা সেই চোলাটো মোৰ গাত নাথাকে কাৰণ সেইটোৰ মূল্যহীন হৈ যাব আজি এতিয়া এইখন কলেজৰ পৰা ওলাই যাব এইটো মূল্যহীন হৈ যাব এই চাৰ্টটো গতিকে এইটো স্মৃতি হিচাপে ৰাখে কলেজৰ বাহিৰত বহি বা চকৰ চকৰ য'তেই ৰাখোঁ কিন্তু স্মৃতি হিচাপে ৰাখোঁ গতিকে আমাৰ বন্ধুসকল বড়োসকল সকলো কিছু আপুনি যাতে কি কেনেকুৱা ফূৰ্তি কৰি আছে বা আবেগ হৈ আছে সকলোবোৰ দেখুৱাই আপোনালোকক দেখাবলৈ মই